নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম পুলকেশ। আকৌ এবাৰ আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনালোঁ। বলকচোন পলম নকৰি আজিৰ জ্ঞানৰ ভিডিঅ'টোৰ ফালে আগবাঢ়ো। বন্ধু বান্ধৱীসকল, আজি প্ৰথমতে আপোনালোকক কেইটামান এব্ৰিভিয়েশ্যনছ অৰ্থাৎ সংক্ষিপ্তকৰণৰ বিষয়ে জনাবলৈ ওলাইছোঁ। সেইকেইটা হ'ল এনেধৰণৰ: AAU Assam Agricultural University, ACS Assam Civil Service, AICC All India Congress Committee, AIDC Assam Industrial Development Corporation, AJYCP Assam Jatiyatavadi Yuva Chhatra Parishad, APSC Assam Public Service Commission, ASTC Assam State Transport Corporation, BCCI Board of Control for Cricket in India, CID Criminal Investigation Department, GPO General Post Office, HIV Human Immunodeficiency Virus, ICICI Industrial Credit and Investment Corporation of India, IDIBI Industrial Development Bank of India, MLA Member of Legislative Assembly, MRP Maximum Retail Price, ONGC Oil and Natural Gas Corporation, PIN Personal Identification Number, PAN Permanent Account Number, SSA Sarva Shiksha Abhijan, TET Teachers Eligibility Test, UNO United Nations Organization। এইকেইটাই আছিল সংক্ষিপ্তকৰণ। এতিয়া জনাবলৈ ওলাইছোঁ অসমৰ কেইজনমান জনপ্ৰিয় উপাধি লাভ কৰা ব্যক্তিৰ নাম। সেই নামসমূহ হ'ল এনেধৰণৰ: কৰ্মবীৰ উপাধি হিচাপে খ্যাত নবীন চন্দ্ৰ বৰদলৈ, দেশভক্ত হিচাপে তৰুণৰাম ফুকন, ভাঙনি কোঁৱৰ হিচাপে আনন্দ চন্দ্ৰ বৰুৱা, শেৱালী কবি হিচাপে ৰত্নকান্ত বৰকাকতি, অসম কেশৰী হিচাপে অম্বিকাগিৰি ৰায়চৌধুৰী, প্ৰতিমাৰ খনিকৰ হিচাপে চন্দ্ৰকুমাৰ আগৰৱালা, বনফুলৰ কবি হিচাপে যতীন্দ্ৰনাথ দুৱৰা, জ্ঞানমালিনীৰ কবি হিচাপে মফিজুদ্দিন আহমেদ হাজৰিকা, অতীন্দ্ৰিয়বাদী কবি হিচাপে নলিনীবালা দেৱী, বিদ্ৰোহী কবি হিচাপে প্ৰসন্নলাল চৌধুৰী, বনকোঁৱৰ হিচাপে আনন্দীৰাম দাস ইত্যাদি। বন্ধু বান্ধৱীসকল, আজিৰ শেষত দুখন জিলাৰ চাৰিসীমা, নৈ উপনৈ আৰু উল্লেখযোগ্য ঠাইসমূহ জনাবলৈ ওলাইছোঁ। প্ৰথম জিলাখন হ'ল মৰিগাঁও জিলা। মৰিগাঁও জিলাৰ চাৰিসীমাত আছে উত্তৰে ব্ৰহ্মপুত্ৰ নদী, পূবে নগাঁও জিলা, দক্ষিণে কাৰ্বি আংলং জিলা আৰু মেঘালয়, পশ্চিমে কামৰূপ জিলা। নৈ উপনৈসমূহ হ'ল প্ৰধান নদী ব্ৰহ্মপুত্ৰ, কলং, হনাই। উল্লেখযোগ্য ঠাই হ'ল জাগিৰদ, লাহৰীঘাট, ধৰমটোল, বৰপুজীয়া আদি। দ্বিতীয় জিলাখন হ'ল ওদালগুৰি জিলা। ওদালগুৰি জিলাৰ চাৰিসীমাত আছে উত্তৰে অৰুণাচল প্ৰদেশ আৰু ভূটান, দক্ষিণে দৰং জিলা, পূবে শোণিতপুৰ জিলা, পশ্চিমে বাক্সা জিলা। নৈ উপনৈ ধনশিৰি। উল্লেখযোগ্য ঠাই হ'ল ওদালগুৰি, টংলা, বৰনদী অভয়াৰণ্য,
ৰৌতা আদি। বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল আজিৰ জ্ঞানৰ ভিডিঅ'। ভিডিঅ'টোৰ দ্বাৰা কিছু হ'লেও জানিব পাৰিছে। মই এনেধৰণৰ জ্ঞানৰ ভিডিঅ' পুনৰ লৈ আহিম আপোনালোকৰ মাজত। তেন্তে আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।